নমস্কাৰ বন্ধুসকল, মই জিতেন আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আই লাভ টু এক্সপ্ল'ৰ ৰলৈ। আজি আছো ঘৰত, কোনো নাই, আছে এখেতে গৈছিলে স্কুলত, আহিল। তাৰপিছত মই আছো বৰ্তমান মাহীৰ ঘৰত। মই আছিলো ৰাতি ইয়াতে আৰু মই ইয়াতে বহি ভাত খাওঁ, হয়নে নহয়? ঘৰত অকলে আছিলো, এখেতে আহিলে, বৰিং হৈ আছিলো। তাৰপিছত ভাবিলো কি এটা ব্লগে বনাই দিওঁ। মাস্ক পিন্ধি আছো কিয়? কাৰণ কৰোণাৰ সময়, মই বেলেগৰ মানুহ, এখেতে ইয়াৰ মানুহ, কৰোণা আহি যাব পাৰে, সেইকাৰণে মাস্ক ইজ জৰুৰী। কি মিছা কথা। তো এইখন গাড়ীখন যে দেখিছে, আজি এইখন চলাম, পৰহি চলাইছিলো, ভৰি বিষ। তই চলাবি না? ঘণ্টা চলাবি? গাখীৰ খোৱা আগত গাখীৰ খোৱা বাদ দি তাৰপিছত গাড়ী চলাবি। কি কেঞ্চেল কৰবি? মালিক, গাড়ীৰ মালিক হয় না? কি মোক কি কাৰণে মোক মাতি আছিল? এইবিলাক কিয় লাগে? কিয় লাগে এইবিলাক? Pardo! Oi, কি কৰা? নাপায়। বৰ্তমান মই উঠিলো গাড়ীত। এখন হৈছে আমাৰ মহাৰ কি গাড়ী? হুণ্ডাইৰ কিবা গেট CRD কিবা সেনেকা গাড়ী এখন। উঠিলো, চলাম লাহেকৈ চলাই যাম। ঘৰৰ পৰা ফিল্ডলৈকে লৈ যোৱাত এজন আমাৰ দাদা সহায় কৰিব। তাৰপিছত ফিল্ডত চলাম মই শিকিম। পৰহি শিকিছিলো, আজি আকৌ শিকিম। তো লগ পাম ডাইৰেক্ট ফিল্ডত। চ' মোৰ লগত যাব গাড়ীখন, মোবাইল, কেমেৰা, ধেমালি কৰিছো। মোৰ লগত যাব এজন ভাইটি, যিজনক অলপ আগতে আপোনালোকে ভিডিঅ'ত দেখিছিলে। তাৰপিছত মোৰ লগত যাব এজন দাদা, আৰু কোন যাব সেইটো নাজানো। দাদা মানে ড্ৰাইভাৰ, মানে যিজনে মোক শিকাব, মানে ট্ৰেইনাৰ। য়েছ। চ' গোটেইকেইটা যাম, ধুনীয়াকে শিকিম, পুৰা এক্সাইটেড। ফাৰ্ষ্টৰ দিনা শিকা দিনা দেখাব নোৱাৰিলো, আজি দেখাম নিশ্চয়। লগ পাই আছো ফিল্ডত, বাৰ গৈ আছো ফিল্ডত। বন্ধুসকল, অলপ মিছা কথা কোৱা যেন লাগিছে, হয়নে নাই? মই কৈছিলো গাড়ী চলাম বুলি। একচুৱেলি মেইন কথাটো কি হ'ল, গাড়ীখন মই চলাবৰ কাৰণে গোটেই ৰেডি আছিলো। যিজন মোৰ ট্ৰেইনাৰ আছিলে, মানে যিজনে মোক শিকাব, তেখেতে গৈছিলে মিৰ্জাৰ পৰা আহোঁতে গাড়ীখন গোটেই ঠিকেই আছিলে। তাৰপিছত গাড়ীখন তাৰমানে অলপ ধূলা হৈ আছিলে, এইবিলাকত ধূলা হৈ আছিলে, এই গ্লাছবিলাকত ধূলা হৈ আছিলে। মই ভাবিলো গাড়ীখন অলপ পানী মাৰি দিওঁ, দিলো পানী মাৰি দিয়াৰ পিছত কি হ'ল, গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল। কিন্তু পানী নামাৰাৰ আগত গোটেই গাড়ীখন ষ্টাৰ্ট হৈছিলে। তাৰপিছত কি কাৰণে এনেকুৱা হ'ল এইটো নাজানো, কিন্তু গাড়ীখন বহুত ঠেলি ষ্টাৰ্ট কৰিব খুজিছিলো, কিন্তু ষ্টাৰ্ট নহ'লে। সেইকাৰণে বহুত সময়লৈকে ঠেলিছো, কিন্তু ষ্টাৰ্ট নহ'ল। তাৰপিছত যোৱাকালি মই গ'লো ট্ৰেইনিং। তাৰপিছত আজি ভাবিছিলো চলাম বুলি, কিন্তু আজি বেটাৰীটো চাৰ্জ দিয়াই নহ'ল। সেইকাৰণে এই ভিডিঅ'টো কিবা অলপ বেলেগ ধৰণৰ লাগিছে। মই গাড়ীৰ পৰা ডাইৰেক্ট মটৰ ভ্লগিঙত লগ পাই আছো। ৰাতিপুৱাই এটা কাণ্ড হ'ল। তেতিয়া গৈছিলো ছাগলী খাহী কৰাব, কিন্তু তাত যোৱা আগতে এটা কাণ্ড হ'ল। সেইটো কিন্তু কাণ্ডটো মই গম পোৱা নাছিলো। মোবাইলৰ মোৰ যিখন কি টাচ প্লেট নে কি বুলি কয়, ডিছপ্লেৰ ওপৰত যে থাকে, সেইখন ফাটিছে। মানে ভাইটিজনে তাৰমানে মোবাইলটো লৈ আছিলে, লৈ পেলাই মোক হঠাৎ দিয়া টাইমতে তাৰমানে ফাটালে টাচ প্লেটখন। এতিয়া মাথা গৰম উঠি আছে, পইচা ক'ত পাওঁ। মোটামুটি 1100 জেক লাগিব বুলি গম পাইছোঁ। ফোন কৰিছিলোঁ এটা দাদাক, যিয়ে নহওক চাই লওঁ। টাচ প্লেটখন মানে লগাব গৈ আছোঁ এতিয়া নলগালে শান্তি নালাগে। পিছত আৰু বেছি হৈ গ'লে আৰু ডিছপ্লেখন যদি ফল্ডাৰখন যদি চেঞ্জ কৰিব লগা হয়, তো বহুত জেক লাগি যাব। সেইকাৰণে এতিয়া চেঞ্জ কৰাই বেছি ভাল হ'ব। মানে টেনশ্যন উঠি আছে পুৰা। পাই গ'লো ছয়গাঁও।
ছয়গাঁৱৰ ট্ৰাফিক আজি কি বাৰ আজি আজি বৃহস্পতিবাৰ আজি বজাৰ আছে পুৰা ট্ৰাফিক লাগিব আজি চেছ আজি গান ফাটিব এতেৰি মোৰতো একফালৰ পৰা মাথা গৰম উঠি আছে ইমান সহজ নহয় ষ্টুডেণ্ট লাইফ এটা কন্ট্ৰল কৰাটো নিজে কামাইখিনি নিজে চলাটো অলপ প্ৰব্লেম হয় উপায় নাই মইতো আৰু ঘৰৰ পৰা পইচা খুজিব বাদ দিলোঁ বাইকত তেল ভৰা পকেট খৰচা ৰিচাৰ্জ আৰু যিমান খৰচা কাপোৰ চাপোৰ জোতা চোতা কিবা চব নিজে কৰি আছোঁ সেইকাৰণে এতিয়া গম পাই আছোঁ যে মা দেউতাৰ পইচা ইনকাম কৰা কিমান কষ্ট হয় উপায় নাই বাইকখন আগতে এইফালে ঘূৰাই লওঁ নহ'লে এইখিনিত নোৱাৰিব কাৰণ বেয়া ট্ৰাফিক আজি এইফালে লেফ্ট টাৰ্ণ লৈ কিনে ৰাইট টাৰ্ণ কৰি দিওঁ আকৌ আহি গ'লো ৰিটাৰ্ণ এতিয়া যাওঁ সেইখন দোকানখনত কিমান কয় চাই লওঁ এজন দাদাক সোধোতে মানে তেখেতেও এজন মেকানিক হয় তেখেতে কৈছে কি 1100 টকা পৰিব এজনে কৈছে 700 টকা পৰিব চাওঁ য'ত কমত পাওঁ তাতে লগাই ল'ম ইয়াতে এখন মোৰ ভাল চিনাকি দোকান আছে ইয়াতে চাই লওঁ কেইটকা কয় দাদাজনক সুধিলোঁ কৈছে কি 1100-1200 মান পৰিব কিন্তু ষ্টক নাই ষ্টক থাকিলে লগালো হয় এতিয়া কৈছে কি একো প্ৰব্লেম নহয় বোলে মই দেখাই আছোঁ মেইন কাণ্ডটো কি হৈছে এইখিনি এনেকৈ ফাটি গৈছে এইখিনি দি চ' কৈছে কি কেইদিনমান বোলে চলাব পাৰিম নিজে নিজে বোলে গৰম উঠি বোলে গুচি যাই থাকিব চ' দাদাজনে কৈছে কি এখন ভালছে টেম্পাৰ লগাই লওক একো প্ৰব্লেম নাই আৰু যেনেকৈ কৈছে তেনেকৈ কৰি চাওঁ যাওঁ নেক্সট দোকানত টেম্পাৰ লগাব ইয়াতে বোলে টেম্পাৰ নাই চলো চ' ফাইনেলি কামটো হ'ল ভিতৰৰ গ্লাছখন বোলে চেঞ্জ নকৰিলেও চলিব সেইকাৰণে ভালছে এটা টেম্পাৰ লগাই ল'লোঁ চাওঁ লাষ্টিং হ'ব বুলি কৈছে বহুত দিন একো নাই ঘৰত যাওঁ এতিয়া এটা বাইকখনৰ হৰ্ণৰ কাম আছে হৰ্ণৰ কামখিনি কৰি লওঁ আৰু যাওঁ ট্ৰাফিকত ফাঁচিলোঁ দে ছাৰ যাব দিয়ক মই কিন্তু এটা কথা কওঁ মই বেলেগৰ হেন মটৰ ব্লগাৰ নহয় ফালাফালি কৰা দামী বাইক লোৱা মোৰ স্প্লেণ্ডাৰখনে বেষ্ট মোক দেউতাই গিফ্ট দিছিলে গিফ্ট মানে তেখেতে লৈছিলে আচলতে গিফ্ট বুলি নকওঁ মই চলাওঁ এতিয়া এইখনে বেষ্ট মোৰ কাৰণে স্নিগ্ধ আকাশতে তুমি ইয়াৰে কাৰেঙতে তুমি স্নিগ্ধ আকাশতে তুমি ইয়াৰে কাৰেঙতে তুমি নিয়ৰৰ টোপালে দুবৰিৰ কোলাতে ৰাগিনী কেনেকা বুঢ়াবে বেহেন এইবিলাকৰ কাৰণে কাণ্ড হয় চালা তেতিয়া ইয়াতে আছিলোঁ ছাগলী মানে হেৰি কৰিবৰ কাৰণে এতিয়া তাৰ পৰা গৈখিনি আকৌ ঘৰ যাই পেলাই আকৌ আহিলোঁ এতিয়া গৈ আছোঁ ছয়গাঁও কলেজ ফালেদি দুবৰিৰ কোলাতে ৰাগিনী পচালে তোমাতে
পাই গেলো মোৰ কলেজ ছয়গাঁও কলেজ ইয়াতে মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছিলোঁ ডিগ্ৰীটো কমপ্লিট কৰিব লগা আছিলে কিন্তু মই ইয়াৰ লাইনত চিট পাই গেলো পাই কিনি মই এতিয়া ইয়াতে ডিগ্ৰী কৰা নাই কৰিম বুলি আশা আছে ক্ৰছ কৰি লওঁ মজাকে য়েছ suddenly I have crossed এটা স্পীড ব্ৰেকাৰ পাৰ হলো আৰু আগত আছে মই এটা বস্তু দেখাম আপোনালোকক মানে এইটো ৰাস্তাদি গ'লে মানে ছয়গাঁও কলেজৰ পিছফালৰ ৰাস্তাদি গ'লে মানে ট্ৰেইন ষ্টেচন যোৱা মোৰ মাহীৰ ঘৰ ট্ৰেইন ষ্টেচন ওচৰতে হয় ইফালে গ'লে মানে এনেকুৱা এটা হয় এনেকুৱা স্পীড ব্ৰেকাৰ আছে এটা ক্ৰছ কৰিলোঁ মই আজি হিচাপ কৰি দেখাম এটা ক্ৰছ কৰিলোঁ আৰু দলঙৰ মাথাত কোনোবা স্পীড ব্ৰেকাৰ লগাই নেকি ৰে আবে এই দুটা আৰু দলঙৰ এণ্ডিঙত আৰু এটা পাম দুটা ক্ৰছ কৰিলোঁ এইখিনি অলপ ৰিস্কি হয় বাৰু স্পীড ব্ৰেকাৰ দিছে বাৰু ঠিকেই আছে বেটটো অলপ চাই দিব দুটা ক্ৰছ কৰিলোঁ আৰু ইয়াতে আছে এটা তিনিটা ক'ত বা মাছ মাৰিব যায় এই তিনিটা ক্ৰছ কৰিলোঁ আৰু এইখিনিতে আছে ক'ৰবাত এইখিনিতে আছে এই হ'ল চাৰিটা আৰু এইখিনিতে দুটা আছে এই হৈছে পাঁচটা আৰু আছে ইয়াতে ছয়টা আৰু আছে এই হৈছে সাতটা সাতটা এই আছে আঠটা মানে মাহীৰ ঘৰ ছয়গাঁৱৰ পৰা আধা কিলোমিটাৰো নহয় এই হৈছে 9টা এই হৈছে 10টা খতম এতিয়া পাম মাহীৰ ঘৰ মানে মই য'ত আছো সেইটো ঘৰ য়েছ তন্ময় যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰিব বেয়া নাপাওঁ কিন্তু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিলে কৰিব হোৱাটছআপত খালি বেলেগত নহয় এনে কৈছোঁ ধেমালি কৰিছোঁ শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বা তোমাৰ লগত নতুন বন্ধুবোৰে বা বান্ধৱীবোৰে মোৰ ভিডিঅ'বিলাক পায় আৰু তাহাঁতেও ছাবস্ক্ৰাইব কৰে চ' আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে চ' লগ পাম নেক্সট ভিডিঅ' টিল দেন